এয়া এতিয়া ৰছীখন এইখন মানে ৰছীখন দি বান্ধি লৈ আছো এতিয়া হাই দোস্ত মই নতুনকৈ আহিছোঁ ইউটিউব জগতলৈ আৰু না সেই ইউটিউব জগতত দুটা তিনিটা ভিডিঅ' এৰি দিছোঁ সেই দুটা তিনিটা ভিডিঅ' চাই আপোনালোকে মোক ইমান মৰম দিছে মই কি ক'ম আৰু মই মানে বেলেগ ষ্টেটত আছোঁ আৰু ইয়াৰ বাবে মই আপোনালোকক এনজয় দিব পৰা ভিডিঅ' বনাব পৰা নাই আৰু না ইয়াত মানে ইমান এনজয় কৰিব পৰা নাযায় আৰু মানে বেলেগৰ কাৰণে নাজানো মোৰ কাৰণে আৰু মই ইমান এনজয় কৰিব নোৱাৰোঁ আৰু ইয়াত বেলেগৰ জাগা যিহেতু আপোনালোকক এনজয় দিব পৰা ভিডিঅ' বনাবলৈ যাব লাগিব মোক নিজৰ দেশত এতিয়া নহয় মানে দুদিনমান পিছত আৰু না মই আপোনালোকক কথা দিলোঁ মই বনাম আপোনালোকে মোৰ ভিডিঅ' চাই ইমান এনজয় কৰিব আপোনালোকৰ মনৰ দুখ বেদনা চব পাহৰি যাব তেনেহ'লে মোৰ এই ভিডিঅ'টো চাই লোৱা কেনেকুৱা হৈছে যদি ভাল হৈছে তেনেহ'লে লাইক দিবা আৰু যদি ভাল হোৱা নাই তেনেহ'লে ডিছলাইক মাৰি দিবা তেনেহ'লে চাই থাকক ভিডিঅ'টো শেষলৈকে বৰ্তমান আমি গৈ আছোঁ বজাৰ কৰিবলৈ কানিয়াৰ বিলত অলপ পিছত মেইন ৰোড পাই যাম আমি ভাতিজা আছে আমাৰ লাল পিন্দাটা আৰু এটা আছে আমাৰ ডাঙৰীয়া আমাৰ দাদা আমি অলপ পিছত পাই যাম আমি গাড়ী চাই থাকক ভিডিঅ'টো শেষলৈকে ইণ্টাৰেষ্ট পাব এনজয় কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ লাইক কৰিবলৈ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মংগলবাৰীত মানে বিশাল ডাঙৰ ডাঙৰ ঘৰ আৰু কোনবিলাক যে পাই আমি এনেকা ঘৰ বানাবা নাই এই জনমত নহ'ব আৰু অহা জনমত চেষ্টা কৰা লাগিব চেষ্টা কৰিম আৰু ৰাজমেহেল ঘৰ ৰাস্তাৰ কাপে কাপে ঘৰ জংঘলেৰ মাজত আচ্ছা এখানে অটো আছে দূৰ এতিয়া গৈ আছোঁ বজাৰ কৰিবলৈ टाउन एक आदमी चढ़ के आया हम लोग पीछे आएगा अभी फाइनली गई आसो खरई गाड़ी थाकारा लागছে নাকি নাই লাগে থাকারা ডাম্পার আমার আগে আগে যায় আছে পুলিশের গাড়ি ও রাজমহল স্টেডিয়াম ইমান ধুনীয়া আছে মানে গাড়ী দিয়ে যায় আছো না সেইকাৰণে আৰু ভালকে দেখাব নোৱাৰো স্টেডিয়াম ফুটবল ভলিবল সব কিছু আৰু না ফুটবল বৰষুণ দিলে বৰষুণ এসা বৰষুণ জেচিবিৰে ঘৰ দাঙি লৈ যাব লাগছে ঘৰ জেচিবি কত তাগত অটো গাড়ি ফাইনালি টাউনলৈকে আহি পালোঁ আমি এতিয়া বজাৰ কৰিম ফটোকপিৰ পৰা নামি ফাইনালি বৰষুণো আহি পালে আমি গাড়ীৰ পৰা নামাৰ লগে লগে এতিয়া আমি চুলি কাটিবলৈ যাম বাল কাটিবলৈ যাম বাল কাটনেকে যায়গা এইবিলাক চাওক কিবা কিবি বস্তু বেড চেট চেয়াৰ টেবিল কিবা আছে আৰু না এতিয়া আহি পালোঁ বাল কাটিবলৈ চুলি কাটিবলৈ চুলি কাটিম চুলি আমাৰ দাদা ষ্টাৰ্ট কৰিলে চুলি কাটা তাৰপিছত মই কৰিম আমাৰ দাদাৰ হৈ গ'ল এতিয়া মই কাটিম
তেনেহ'লে মই চুলিটো কাটি লওঁ। 0 হে 0 Start music. Chuli cutting. Chuli. Lamba chuli, khata chuli, paka chuli, kacha chuli. Thoronga chuli. Septa chuli. Lepa hoya baguria thaka chuli. Cutting only for 80 rupees. अभी फाइनली बाल काटना हो गया। कोई किसी को बाल काटना है तो ये अंकल है, इसके पास आना, क्योंकि बहुत अच्छा से बाल काटिंग करता है। এতিয়া আমাৰ চুলি কাটা হৈ গ'ল। এতিয়া আমি বজাৰ কৰিম, বজাৰ। যদি আপোনালোকে কোনোবাই বজাৰ কৰিব খুজি আছে তেনেহ'লে আহক একেলগে বজাৰটো কৰি লওঁ। এতিয়া আমি ফাইনালি দোকানত আহি পালোঁ। আই ষ্টাৰ জানিব লাগিব না? জানিব লাগিব। তাৰপিছত এইবিলাক দোকানৰ বস্তু কিবা আছে আৰু আণ্ডা আছে, আণ্ডা। এতিয়া বজাৰটো কৰি লওঁ। ये दुकान का मालिक है, तो सामान चाहिए तो इधर से लेके जाओ, कमती है, रेट कमती है। বজাৰ কৰিম, আলু ল'ম, আলু ভাল বেছি দে না। এই আলু কিমান হৈছে চা, 5 কিলো কাৰেট 5 কিলো। আৰু এতিয়া ল'ম পিঁয়াজ 2 কেজি। পিঁয়াজ 2 কেজি। নহৰু 300। কাঁচা মিৰ্চি 750। এতিয়া ল'ম আমি দালি মচুৰ দালি। বেশি আছে মানে আমি দোকানদার না হও না, সেখানে ঠিক না হয় আর না। আরে 1 কিলো তেল 2 লিটার। এতিয়া আমার বজার বজার গৈ আছো এতিয়া রুম লৈকে। এইটো শিৱ মন্দিৰ, এইফালেদি গৈ আছো আমি। এইখন হ'ল ৰবাৰ্ট বাগানৰ মাজত ছাগল আছে, ছাগল এই যে ছাগল এই নতুন ঘৰ হৈ আছে, ডাঙৰ ঘৰ আৰু হাউচ বিগ হাউচ এইবিলাক। এনেকৈ মানে গৈ আছো আৰু এই যে কাঠৰ পৰিব আছে বুঢ়া মানুহ, এনেকৈ মানে আহি পালো। এইফালেদি যাম আমাৰ ৰুম লৈকে। গৈ আছো পাম। এইখন মানে আমাৰ ভাঙা ব্ৰিজ পাৰ হৈ গ'ল। এতিয়া এইফালে আহিম। আমাৰ অটোই নুঠে, জাগা ভাল নহয়। কেনেকা জাগা, এইফালেদি অটো আহি আছে। এটা আমার ড্রাইভার দা, পয়সা দিম আমি। এতটা হ্যাঁ 90 মানে 90 টাকা আর না। এনেকৈ আহি পালো আমি ৰুম লৈকে। এতিয়া আমাৰ বজাৰ চাম, কেনেকা বজাৰ লৈ আহিছো। এইবাৰ চাম বজাৰ। এই ফুকন আছে আমাৰ ঘৰৰ ৰুমত পহৰা। তে বজাৰ চাম, বজাৰ। এইয়া বজাৰ কি আছে, এক বস্তা বজাৰ চাওক দোস্ত, এক বস্তা বজাৰ। এক বস্তা নহয় বাৰু, অলপ কম আছে, চাই ল'ম। এইয়া ৰছীখন, এইখন মানে ৰছী এইখন দি বান্ধি লৈ আছো। এতিয়া চাম বজাৰ কি আছে। এয়া চা বজাৰ চাব নেকি? দেখিছে দোস্ত কিমান বজাৰ। এইটো তেল আছে, ঝিঙা আছে, কিবা আছে। এইটো গাখীৰ, এইটো চাহপাতৰ, এইটো মানে চাহপাতৰ লাগানি হেৰি আৰু
পেকেট নহয় বটল এই টেমা তাৰপিছত লৱণ আটা কিবা চাও কিমান আছে বজাৰ চাব পাৰিছেনে আপোনালোকে যদি বজাৰ কৰিব খোজে তেনেহ'লে আমাক মাতিবা কেনেকুৱা বজাৰ লৈ আছো চা হয় দোস্ত ভিডিঅ'টো চাই কেনেকুৱা লাগিলে যদি ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবা আৰু যদি ভাল লগা নাই তেনেহ'লে ডিছলাইক মাৰি দিবলৈ নাপাহৰিব আৰু যদি মোৰ চেনেলত নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব তেনেহ'লে বাই বাই ধন্যবাদ জয় হিন্দ